নমস্কাৰ, এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুদিনমান আগৰৰ পৰা আপোনালোকে ছ'চিয়েল মিডিয়াত দেখি আহিছে এটা গান বহুত ভাইৰেল হৈ আছে। আজি এসপ্তাহমান হ'ল প্ৰায়। যিটো গান নেকি হৈছে আপোনালোকে যদি এতিয়ালৈকে গম পোৱা নাই কৈ দিছোঁ, বচপন কা প্যাৰ। শুনিছে এতিয়া হয়তো বহুতে শুনি গৈছে, মানে এটা যে গান গায় আৰু গানটো আপোনালোকে ফাৰ্ষ্টতে শুনি লওক, স্ক্ৰীণত দেখাই দিওঁ। बचपन का प्यार मेरा भूल नहीं जाना रे चस्सा मेरा प्यार है जान तुझे किया है बचपन का प्यार मेरा भूल नहीं এই গানটো আমাৰ এটা অসমৰ মক্কেল মিষ্টাৰ জেচিবি মিষ্টাৰ JSB মানে যোৰহাটৰ চাদা বেপাৰী চাগে, মই নাজানো। চ' তেখেতে কভাৰ কৰিছে আৰু যোৰহাটৰ চাদা বেপাৰীয়েও তাৰমানে এই গানটোত কভাৰ কৰিছে। গানটো আপোনালোকে শুনা নাই যদি এতিয়াও শুনি লওক। जाने मेरे जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे जैसा मेरा प्यार है जान तुझे किया है बचपन का प्यार मेरा भूल नहीं जाना रे जाने मेरी जाने मन बचपन का प्यार मेरा भूल नहीं जाना रे মানে গোটেই গানটো মানে কি অটো টিউনেৰে ভৰাই পেলাইছে। ইয়াতে কোনো না বিট না কোনো ধৰণৰ মিউজিক আছে, মানে গানৰ বেহান কৰি দিছে আৰু। তো আপোনালোকক এতিয়া এটা মই ডিছক্লেমাৰ কৈ দিওঁ, এইটো ভিডিঅ' কোনো ধৰণৰ মই কাৰো মনত দুখ দিবলৈ আঘাত পাবলৈ এই ভিডিঅ'টি কৰা নাই। এই ভিডিঅ'টি সম্পূৰ্ণৰূপে এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে বনোৱা হৈছে আৰু মই এই মিষ্টাৰ আজি অলপ জেচিবি এই ভিডিঅ'টিত তো কোৱাৰ পিছত হয়তো আমাৰ এইজনী মানে আমাৰ এইজনী চাইডত আপোনালোকে দেখি আছে, এইজনী হয়তো মোক আকৌ ওলোটাই কিবা ক'ব পাৰে। আপোনালোকে JSB দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই? কি কৰিলে আপোনালোকক? মোক সেইটো কওক, কি কৰিলে আপোনালোকক? নে আপোনালোকৰ ভাতৰ কাঁহী খাবলৈ গৈছে নে কিবা, নে আপোনাৰ ঘৰত গৈ মানে দখল কৰিছে, নে মাটি দখল কৰিছে, নে বাৰী দখল কৰিছে, নে আপোনাৰ মাক কিবা ক'লে, নে কিবা কি কৰিলে? কি এনেকৈ যে মানে ইমান মানুহতে হাৰেছমেণ্ট কৰি মাৰিছে কিয়? তেখেত মানুহ হয়, তেখেতৰ ওচৰত জিঅ' আছে, বাইদেউ আমাৰ ওচৰত এয়াৰটেল আছে, ভোডা আছে, আইডিয়া আছে। তেখেত আমাৰ নিচিনা সাধাৰণ। আপোনাক বাইদেউ ইয়াৰ পৰাই হাতযোৰ কৰিছোঁ মই প্ৰথমতে, যাতে আপুনি মোক একো নকয়। মই আপোনাক একো কোৱা নাই, মই মানে মিষ্টাৰ আমাৰ JSB দাকে আজি কিছুমান কথা ক'ম। তেখেতে যে আমাৰ এই যে তোমাৰ উশাহতে গানটোতো যে কভাৰ কৰিছে, তাৰপিছত এইবাৰ আকৌ জানে মেৰি জানে, এই গানটোতো কিবা কভাৰ কৰিবলগীয়ানো গান নে? এই গানটোত তেওঁ কভাৰ কৰিছে, তো কভাৰ কৰিছে মানে গোটেই অটো টিউনেৰে ভৰাই পেলাইছে, কি বা কেচিঅ' পেলাইছে। তো মানে ইয়াৰ কথাখিনি মই এইখিনি ক'লোঁ, তো ইয়াৰ কথাখিনি এইখিনিতে আপোনালোকে চাই দিয়ক। তো এতিয়া মেইন পাৰপছলৈ আহিছোঁ। এই গানটি মানে জানে মেৰি জানে মান বচপন কা প্যাৰ দিছে গানটোৰ নাম। সেই গানটো এটা সৰু বাচ্ছাই স্কুলত গাইছিল, কোনোবা এজনে গাব দিছিল আৰু সেই যিটো গানটো গাব দিয়াৰ পিছত মানে সেইটো এজ এ মানে মিম এটা বনাইছিল আৰু গানটো গাব দিয়াৰ পিছত। কিন্তু মিম এটা বনোৱাৰ পিছত সেই বাচ্ছাটোৱে কিবা মানে গানটো ভালদৰে গাইছে, সি সুৰ চুৰ দি কিনে আহিছে। তো গোৱাৰ পিছত মানে গানটো কিবা এটা ভাল লগাৰ পিছত কি হ'ল মানে বহুতে সেই গানটো মিমটো শ্বেয়াৰ কৰিব ধৰিলে। তো বহুতে শ্বেয়াৰ কৰিলে আৰু তাৰপাছত মানে ইনষ্টাগ্ৰামৰ ৰিল ছেকশ্যনত যদি যাওঁ, ৰিল ছেকশ্যনত গ'লেও সেইটো গান আমি দেখিবলৈ পাওঁ, বা হোৱাটছএপৰ ষ্টেটাছ বা আপোনাৰ যিমান কণ্টেক্ট আছে বা মোৰ যিমান হোৱাটছএপত কণ্টেক্ট আছে বহুতৰে চবৰে মানে কি ষ্টেটাছত সেইটো গান দেখিবলৈ পাওঁ। তাৰপাছত ফেচবুক মানে সকলো ছ'চিয়েল মিডিয়াতে সেই চংটি বহুত ভাইৰেল হৈ গ'ল আৰু তেতিয়া সেইখিনি ভাইৰেল হৈ নৰখাৰ পিছত সেই গানটি ওচৰতে ৰ'দটো বহুত আহি আছে, অলপ আপোনালোকে এইখিনি ইগন'ৰ কৰিব, মোৰ চকুত পৰি আছে। তো যেতিয়া সেই গানটি ভাইৰেল হৈ গ'ল, ভাইৰেল হোৱাৰ পিছত আমাৰ ভাৰতৰ বহুত ডাঙৰ চেলিব্ৰিটিয়ে পাই গ'ল সেই গানটো। আমাৰ যিটো বাদশা, এটা বহুত প্ৰফেশ্যনেল ছিংগাৰ বাদশা, তো তেখেতেও মানে এই গানটি তেওঁৰ ওচৰ পালেগৈ আৰু তেওঁ কি কৰিলে, গানটি তেওঁৰ পচন্দ গ'ল। গীতটো পচন্দ যোৱাৰ পিছত এই চংটো তেওঁ কি কৰিলে, সেই বাচ্ছাটোক মাতি কিনে তেওঁ মানে কি বাচ্ছাটোৰ লগত মই দুটা বাচ্ছা মানে এটা সৰু বাচ্ছাটো যোনে গীত গাইছিল আৰু আমাৰ এটা ডাঙৰ প্ৰফেশ্যনেল ছিংগাৰ বাচ্ছাৰ কথা কৈ আছোঁ। তো দুয়োটাই মিলি কিনে গানটো বনালে আৰু কোনোবাই কি কৰিলে, এই গানটোত অকণমান আৰু অলপ ধুনীয়াকৈ মিউজিক লগাই দিলে, যিটো নেকি আপোনালোকে এতিয়া শুনক। বাচ্ছাৰ লগত গোৱা গীতটি আৰু মিউজিক লগাই দিয়া গানটি আপোনালোকে শুনক, আৰু ভাল লগা হৈছিল, মানে আৰু ধুনীয়া বিট লগাই দিলেতো আৰু ধুনীয়া হৈ উঠিল। তো To you
ধুনীয়া হোৱাৰ পিছত আৰু ভাইৰেল হ'ব ধৰিলে, মানে বহুত ভাইৰেল হোৱাৰ পিছত এই সৰু বাচ্ছাটোক কি কৰিলে, আমাৰ ইণ্ডিয়ান আইডল যিটো নেকি এটা আমাৰ ভাৰতৰ ৰিয়েলিটি শ্ব' এইটো ইণ্ডিয়ান আইডলকতে মানে তাক মাতা গ'ল, সৰু বাচ্ছাটোকতো ইণ্ডিয়ান আইডলত মাতি কিনে তাক মানে বহুত ৰেচপেক্ট দিলে, তাক তাৰ লগত সকলোৱে ৰিলচ বনালে। তো মানে কি বাচ্ছাটোক বহুত টকা দিলে, কাৰ দিলে, মানে গাড়ী চাড়ী দিলে আৰু। তো সেইবিলাক দেখি কিনে কিছুমানৰ খং উঠিছে বা কিছুমানৰ ভালো লাগিছে দে, সৰু বাচ্ছা তাৰ ঘৰত বোলে টিভি চিভিও নাছিল, মই শুনিব পৰা মতে টিভি নাছিল, মোবাইল নাছিল, একোৱে নাছিল, কিন্তু এই কিবা এটা গাই কিনে হঠাৎ ভাইৰেল হৈ কি হৈ গ'ল আৰু ক'ব নোৱাৰোঁ। তো ছ'চিয়েল মিডিয়াটো এটা বেলেগ ধৰণৰ বস্তু আজিৰ দিনত, মানে কোন কেতিয়া কি হৈ যায় ক'ব নোৱাৰে, কাৰ লাইফ কেতিয়া কি কেনেদৰে চেঞ্জ হৈ যায় ক'ব নোৱাৰে। তো বাচ্ছাটো তেনেদৰে ভাইৰেল হৈ গ'ল। আৰু এতিয়া মোৰ আজি ভিডিঅ'টিৰ মটিভ এইটোৱেই যে সেই যে বাচ্ছাটো ভাইৰেল হ'ল, সেই বাচ্ছাটোৰ ভিতৰত না কিবা টেলেণ্ট আছিল, না কিবা মানে একোৱে নাছিল, চিম্পলি এটা গান গাইছিল। আৰু সেই গানটো তেওঁ ভালদৰে গোৱা নাছিল, মিমহে আছিল, সেইটো এটা ডাইৰেক্ট গান নাছিল। মই আপোনালোকক এটাই কথা কওঁ, এইবিলাক যে ভাইৰেল হৈছে একো টেলেণ্ট নোহোৱাকৈ, যে তাক যে মাতিছে, এইবিলাক জাষ্ট দুদিনীয়া। কাৰণ এটা আপোনালোকক ডাঙৰ এক্সাম্পল মই দিওঁ, আমাৰ ৰাণু মণ্ডল ডাঙৰীয়ানী ৰেলৰ লাইনত পৰি থকা পাইছিল। তো তাত তেওঁ গান গাই আছিল, তো গান গোৱা ভাল লাগি কিনে কোনোবা এজনে উঠাই লৈ আহিলে, গান ৰেকৰ্ড কৰিব দিলে, হৈ গ'ল ভাইৰেল, বহুত টকাৰ মালিক হৈ গ'ল দুদিনত। কিন্তু তাৰপিছত কি হ'ল, এতিয়া ৰাণু মণ্ডলৰ কোনো চিন চাবেই নোহোৱা হ'ল। দুদিন বহুত নাম ওলাল ৰাণু মণ্ডলৰ, কিন্তু ৰাণু মণ্ডলৰ এতিয়া কোনো চিন চাবেই নোহোৱা হ'ল। কিয় নোহোৱা হ'ল? কাৰণ না তেখেতৰ ওচৰত কোনো কিবা টেলেণ্ট আছিল, না কিবা আছিল, জাষ্ট অলপ কণ্ঠটো ভাল আছিল কাৰণে গান দুটা গালে আৰু ভাল হ'ল আৰু। কিন্তু টেলেণ্ট নোহোৱাকৈ এনেকুৱাকৈ কোনো হেৰি কৰিব নোৱাৰে। ভাইৰেল হ'ল বাৰু, অলপ টকা চকা পালে বাৰু, এতিয়া ভাল হৈছে। কিন্তু মই এনেকুৱা কোৱা নাই যে বাচ্ছাটো ভাইৰেল হোৱাৰ কাৰণে মোৰ বেয়া লাগিছে, মই ভালে পাইছোঁ, মই পাৰ্চনেলি মই ভাল পাইছোঁ। কিন্তু যিবিলাকে মানে ডিম'টিভেট হোৱাৰ নিচিনা হৈছে আৰু এইটো হোৱাৰ পিছত, তো তেওঁলোকক ক'ব বিচাৰিছোঁ, একো নাই, কষ্ট কৰি যোৱা ভাল হ'ব, এদিন নহয় এদিন আমাৰ ভিডিঅ' ভাইৰেল হ'ব। ময়ো কষ্ট কৰি আছোঁ, আপোনালোকেও কষ্ট কৰি থাকক, এইবিলাক একো নাই। যে ছ'চিয়েল মিডিয়াত যিহেতুকে কি হয় কোনে ক'ব নোৱাৰে। তো আজি ভিডিঅ'টি ইমানেই আছিল, আপোনালোকক জাষ্ট ক'লোঁ। আৰু প্ৰথমখিনি জাষ্ট এণ্টাৰটেইনমেণ্ট পাৰপাছৰ কাৰণে আছিল। প্ৰথম যিখিনি মই কথা ক'লোঁ, আমাৰ মিষ্টাৰ JCB ডাঙৰীয়ানী আৰু এই তেখেতৰ যে ভণ্টি এজনী এনেদৰে কয় আকৌ। আৰু লাষ্টত আপোনালোকলৈ এটা অফাৰ আছে, অফাৰটি শুনি যাওক। যোনে যোনে ৰ'ষ্ট কৰ, ট্ৰল কৰ, আনলিমিটেড অফাৰ দিছোঁ বে, ট্ৰল কৰ, কিমান কৰ, কিমান ভিডিঅ' বনাবি বনা, আনলিমিটেড অফাৰ দিছোঁ, মই দিছোঁ তহঁতক, বনাও কিমান বনাও, আনলিমিটেড অফাৰ, কিমান বেয়া ঠিক আছে, বাই গাইছ।